এতিয়া বাজিছে সময় 7:30 আৰু মই ভাবিলোঁ আজি মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো আৰু এতিয়া মই খাব লৈছোঁ চাহ গা পা ধুই আজৰি হৈ আহিলোঁ আৰু এইফালে মায়ে ভাত বহায়ো হৈ গ'ল মানে আলহী আজি যাবগৈ যে সেইবাবে ঠিক আছে তেনেহ'লে মই চাহকাপ খাই লওঁ কেক ব্ৰেড তাৰপিছত পপ আৰু ইয়াক দেখিছেনে ই সদায় আমি চাহ হওক ভাত হওক খাব টাইমত মানে য'তেই নাথাকক এই সেইটো সময়ত কাঁহী বাতি শব্দ বা আমি মানুহ বহি থাকিলে মানে আহি উপস্থিত হ'বহি মই চাহ তাহ খাই আজৰি হৈ গ'লোঁ আৰু এইফালে দেউতাই আনিলে লোকেল মাছ ঠিক আছে মই মাছ চাছ বাছি লওঁ আৰু এই লগত আছে ঔটেঙা আনিছে আৰু কোমলীয়া ঔটেঙা আৰু লোকেল মাছ খাই কিমান ভাল লাগে ঠিক আছে মই বাছি মেলি আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ এইফালে আহিলোঁ মই ড্ৰয়িং ৰুমটোলৈ ভাবিলোঁ খিৰিকীবিলাক খুলি দিওঁ আৰু ডালটো অকণমান ধূলি পৰি থকা নিচিনা লাগিছে সেইখিনিও ঠিক কৰি বিচনাখন পাৰি দিওঁ এইবিলাক কৰি থকা কামেই ৰেগুলাৰ ভাবিলোঁ আজি আপোনালোককো দেখাই দিওঁ চাফা কৰি হৈ গ'ল আৰু ড্ৰয়িং ৰুমটো চাফা কৰিলোঁ আৰু এতিয়া আহিছোঁ মই পাপাৰ ৰুমটোলৈ ভাবিলোঁ পাপা আঙাডালো অকণমান লেতেৰা হৈ আছে সেইটো ঠিক কৰি লওঁ আৰু খিৰিকীবিলাক খুলি বিচনাখন পাৰি ৰুমটো খাই দিলাম আৰু কাম আছে পঠাই মেলি আজৰি হ'লোঁ আৰু খাই বৈও আজৰি হ'লোঁ খালি আছে বাচনখিনি ধুবলৈ ভাত খোৱা আৰু আলহী কৰি আছোঁ হয় কিন্তু কোন আহিছিলে সেইটো আপোনালোকে গম পোৱাই নাই ভাগৰ খুৰাক আৰু ভতিজাইক আহিছিলে আলহী চালহী গ'লোঁ ৰেডি হ'ব এতিয়া বাচন ধুবৰ বাবে আৰু বাচন চাচন ধুই মই আপোনালোকৰ লগত কথা পাতি আছোঁ গুড ইভিনিং আৰু বহুতেই গৰম হৈছে আৰু এতিয়া বাজিছে সময় 4:30 আৰু মই সৰিয়হ যাই আছোঁ আৰু ভিডিঅ'টো এতিয়াহে কণ্টিনিউ কৰিব পাৰিছোঁ ৰ'বা দেখাইছোঁ যাই মেলি হৈ গ'ল আৰু মই গা পা ধুই আজৰি হৈ আহিছোঁ আৰু মোক ইমান ধুনীয়া কমেণ্ট দিয়াৰ বাবে বহুত ধন্যবাদ এনেকৈ মৰম দি আগবঢ়াই লৈ যাব আৰু ভুলবোৰ দেখিলে মোক প্লিজ শুধৰাই দিব কাৰণ মোৰ ইমান অভিজ্ঞতা নাই ভিডিঅ' বনোৱা ঠিক আছে তেনেহ'লে